বাইহাটা চাৰিআলি আৰক্ষীৰ নিশা অবৈধ কফ চিৰাপৰ বিৰুদ্ধে অভিযান কালত 3জন ব্যক্তিক আটক বাইহাটা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি পুলিচ পইণ্টৰ ওচৰতে থকা ভাড়াঘৰত অভিযান চলাই বিক্ৰীৰ বাবে মজুত কৰি ৰখা বহু পৰিয়ালৰ নিচাযুক্ত কফ চিৰাপৰ লগতে ৰিয়াজুল আলী বগা আলীক আটক কৰাৰ লগতে অন্য এজন ব্যক্তিক আটক কৰে দিনৰ ভাগত ফাষ্ট ফুডৰ দোকান দিয়াৰ চলেৰে দীৰ্ঘদিনৰ পৰা এইদৰে নিচাযুক্ত কফ চিৰাপৰ বেহা চলাই আহিছিল তিনিওজনে ক'ত ঘৰ এইবিলাক বেপাৰ কৰা বেপাৰ পোৱা যায় আমরা হাত গুছো দোকান থাকতে ইয়াত বহুতবাৰ ইনফৰমেশ্যন এছপিলৈকে আছে ইয়াৰ ইনফৰমেশ্যন লেভেলি উদাই দিছ আপনি কিটা ফাটি দিলে জানি সবন ইয়াতে অকণমান লেৰি নাই ইহঁতৰ আমি তো সদায় ধৰি আছো এইবিলাক ঠিক আছে ব্যুৰো ৰিপৰ্ট বাইহাটা